উঠা নাই উঠ বাবা আরে পুয়াই রজনী উঠা বাবা বলি অনাথ ঘোর অনাথ আজি মোর তপস্যা ভঙ্গ করে দিলি হা তই হে নেকি মই বেলেগ বুলি পুৱাই পুৱাই আৰম্ভ কৰি দিছিলো পুনৰ ভুল হৈছে হুই হুই খাবাই তো বাচ্চা থাকা নেকি হব ফকতিয়া বাবা তই না মই বেছি ফক ফক নকৰবি ৰিহাৰ্সেলে কৰি আছিলো যা 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 দোকান খুল ও বাবা বা বহুত দিন সেলফি উঠা নাই আজি এটা উঠিলং ভালকে বা বাবা ফটো উঠুৰ আজি এটা সেলফি মাৰি দিম বহুত দিন উঠা নাই ধুনীয়া হৈছে ফেসবুকত দি দিম ৰ বহুত দিন দিয়া নাই আপলোড ফেসবুকত কি ধুনীয়া আপি এটো ধুনীয়া হৈছে এই আপিগলা খালি যে পোষ্ট দিয়ে লোভ লাগি যায় মোৰ বা ধুনীয়া ফটো আপিটো ভাল লাগছে মোৰ no, 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 no. বা আজি মুৰ্গাই নাই এটাও এ বাবা হুই থাকা হিয়ারে হাত ধরবে নরে কি নহয় নহয় আপুনি নহয় নহয় আপা হিয়ালক কৈছো অ বাবা থান পাইছো ইয়াক এতে নিবা লাগব চিকিৎসা বাবা কহে গেলি বাবা সাইলেন্ট বাবা ধ্যানত আছে কোৱা বৎস তোমাৰ কি অসুবিধা আছে বাবা মোর ভাইটো এনি টাইম মোবাইলত কথা পাতি থাকে কিবা যদি উপায় পাই দিয়ক হা 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 এইটো এইটো তোমাৰ উপায় দি আছো বহা ইয়াতে বৎস বহা বৎস মোবাইলৰ লকটো খোলা আৰু প্লে ষ্ট'ৰ ওপেন কৰা পাবজি ডাউনলোড কৰা আৰু লাইভটো এনজয় কৰিব দিয়া বৎস বাবা থ্যাঙ্কস ওয়েলকাম বৎস ওয়েলকাম যা বৎস এতিয়া যাব পাৰা পিছৰ পিনে ঘূৰি নাচাবা এটা আছা আছো দে ক'ৰ পৰা আহিছা আৰু এটা মোৰ পেটটো মানে তামান বিহি আছে তুই কিবা জানা নেকি অলপ ইয়াৰ বিষয়ে বাবা এটা অজা আছে যদি যা মই নিবা পাৰোঁ যোচোন যাম যো তামান বিহ হৈছে যাব লাগব এই টাকালৈকে যাব লাগব মই সেনেকৈ যাব নৰো যাব লাগব নিবা লাগব যো তথাপি সহায় কৰ অলপ কৰবাতো লাগবই বুঢ়া মানুহ আকৌ এটা যাওঁ বুলিতে বাবা টাকালৈকে দেচোন, যো, যো। বুঢ় যাওঁ ঋষিমুনিহে দেখোন মনে মনে থাক বাবাই অভিশাপ দিব দিল্লিক যা কলকাতার পৰা কত ভাল নাপাও প্রণাম করা বাবা প্ৰণাম বাবা তথাস্তু বৎস ওং ওং সং সং কিং 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 ওম ছাহা ওং কিং ক্রিং 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 ওং সং সং ছাহা ওং ক্রিং ক্রিং ওং ওং ছাহা কালক যায় বাবা বৎস বৎস তোমাৰ ঔষধ পাই গেলো মই থিয় হোৱা বৎস আৰু তোমাৰ ইচ্ছা মতে মাননি দিয়া এতিয়া তোমাৰ চেকআপ হ'ব মোৰ এটা ডাইনি আছে কি ডাইনি ভয় নাখাবা বৎস চকু বন্দী কৰা আৰু হৰিণ নাম লোৱা ভুলতো তোমালোকে চকু নেমেলিবা চকু মেলিলে কিন্তু মৃত্যু হৈ যাব হৰি ৰাম ৰাম হৰি হৰি ৰাম ৰাম
ফটকে কামটো কৰ যা বাবা মোৰ কিবা পকেট লৰা হান পাই আছো ভয় নাখাবা বৎস মোৰ দাইনে তোমাক চেকআপ কৰি আছে নাই বাবাৰ ওপৰত মোৰ বিশ্বাস আছে হৈ গ'ল বৎস এতিয়া তোমালোকে যাব পাৰা বাবা চকু মেলিব পাৰো না এতিয়া অ পাৰা এতিয়া যাব পাৰা কি ভাই কিয় মন মাৰি বহি আছা তাতে ভাই কি কবি কি কি মানে কি হৈছে কছো ভালকে কছো মোক গাঁৱত থাকি এটাও মাল উঠাব পৰা নাই কি মাল মই থাকোতে মোৰ লগত যদি তই থাকলি হৈ আজিলৈকে 4টা চলিৰ বাপে হবা পাৰলি হৈ গম পাইছা না তই মোৰ লগত নাথকে ভুল কৰছা সেই মাল খাওঁ পাৰ্টনাৰ কথা লগ ধৰবি আৰু মোৰ ভুলে হৈছে তোক মই মাল পতে দিম মই তোক এক জাগাত লৈ যাম মই এক জাগাত লৈ যাম এটা বাবা আছে একদম বিখ্যাত বাবা আছে মোৰ লগত অলবি তই মই চাদা খাই লওঁ অলপ ভালকে মই গইনাবাই মাল দিলো হৈ শালা কি হ'ব তই এটা মই তাৰমানে আমি এটা আলোচনা কৰিছো আমি মানে ইয়াৰ কাৰণে গম পাইছা না ইয়াৰ কাৰণে বিৰাট দুখ লগা হৈছে মুখ চুখ কলা হৈ গৈছে দেখছা না তাৰমানে কি জানা ইয়াক এটা মাল পতে দিবা লাগে মোক কৈছি মই থাকোঁ মাল পতে দিবা লাগে সিয়া শুকনা বুলি নকবি ভাই সিয়া শুকনা বুলি কিয় কওঁ দুখে লাগে চাহ খাইলা তই মাজত আহি মতে মোক উল্টা লগাব নালাগে চাহ খাইলা তই মাজত আহি মতে মোক উল্টা লগাব নালাগে সি এটা মোক মাল এটা পতে দিব ঐ কেনকে মাল পতে দিয়া ভাই কি মোৰ মাল পতে দিয়া কথা কৈছা মোক কটা চলিক মাল পতে দিছো আমি টাউনত থাকি মানে নৰো এবাৰ এটা কথা শুন মই মাল পতা মানে একলাই মইয়ে নহয় বাবা এটা আছে সেই বাবাটা কি বাবা এটো যোচোন মই চাই লম আজি বাবা বাবাক চাবি আজি মই তোহাৰ লগত বাবা থান আহি গৈছো দেখছা না হয় নেকি এতে কায়ো হাল্লা নকৰবি বাবা এনেহেন অভিশাপ দি দিব গোটেই জীৱন আপি নপাবি তই একদম চাইলেন গম পাইছা না এই বাবাৰ কথা মই শুনছো কি শুনছা এই বাবা বোলে ভণ্ডামি এই নহয় যা হইনা নহয় আজি প্ৰমাণ কৰিম তোন দই আজি তোৰ কামখিনি কৰবি থাক মই লুকে লুকে চাই থাকিম বয়া কথা বাবাই অভিশাপ দি দিব নহয় নহয় মই লুকে লুকে চাই থাকিম মোক গম নাপাই বাবাই মোৰ ভয় লাগে বিৰাট ভয় নকৰবি একো নাই তোন গাঁৱলীয়া চলি এই এই প্ৰব্লেমটো বান্ধি দিলি মোক আৰু জীৱনে আহি পা নাই দে তোন অন্ধবিশ্বাসটো বেছি কৰা বাবাই যদি আৰু অভিশাপ দি নেদেলে মই তাতে লুকে লুকে চাই থাকিম তোহাৰ দৰে কাম তোন কৰি দে ভাই তই যি কৰা তইয়ে আৰু যি কৰা মই এখিনিতে থাকো মই আৰু বাকা নাযাওঁ তোন লৈ যা তোহাৰ কাম কৰ মই এতিয়া লুকে লুকে চাই থাকিম কি কৰে আজি বাবাই কৃষ্ণ কৃষ্ণ ভয় লাগে শুদ্ধ মন পাইছা না তুই চেণ্ডেল খুল বাবাক প্ৰণাম কৰ বহতে বহ বাবা বৎস তোমালোকৰ কি প্ৰব্লেম হৈছে এটা সমস্যাত আহিছো আপোনাৰ কাষত মানে ইয়াৰ মানে এটা বহু দিন ধৰি এটা ছোৱালী পতাব পৰা নাই তাৰ কাৰণে আহিছো মই ইয়াক এটা ছোৱালী পতে দিবা লাগে ইমান সৰু প্ৰব্লেম মই এইবিলাক বহুত কৰিছো এইডাল কি দেখিছ বহুত কাম কৰিলো এনেকুৱা মই তোমালোকে এতিয়া থিয়া দিয়া আৰু চকু মুজি কিনে হাতযোৰ কৰি হৰিৰ নাম লোৱা চকু মেলিলে কিন্তু মৃত্যু সাৱটি ল'বা কৃষ্ণ 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 যা 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 কামটো সোনকালতে কৰ যা বাবা মই কিবা পকেট লাৰা হেন লাগছি ভয় লাগছি মোৰ ভয় নাখাবা ডাইনি চেক কৰি আছে তোমালোকক এই বেটা শুন চকু মাৰ এই ডাইনি নহয় মই কাইলা চকু মাৰ মই তোমাক কৈছিলো না ধৰে বাবাই আৰু কেনেকে লুকি আছে ডাইনি হয়তো চাচোন তোৰ ভাই ডাইনি তোৰ চা মই কৈছিলো ভাই শুনি আছা ডাইনি বয়াকে বা শুন ই সৰু চলি লৈ গেছি ই সৰু চলি ই তো এটা ডাঙৰ মানুহ ইয়াৰ এটা স্কুলত পঢ়া টাইম ইয়াক এই কৰ্মত লুকাই আছে ইয়াক ভাই একো কবা নৰা ই সৰু চলি ইয়াক দি আজি ভালকে নকৰো কেতিয়াও এনে কাম নকৰো মাফ কৰি দে নকৰো কেতিয়াও এনে কাম নকৰো